আজিৰ প্ৰথমটো খবৰ হৈছে সাৱধান হওক মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে। আজিৰ পৰা ৰাজ্যত পুনৰ চলিব অবৈধ স্বামী বিৰোধী অভিযান। উজনিৰ পৰা নামনিলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। আৰক্ষীয়ে প্ৰস্তুত কৰিছে দীঘলীয়া তালিকা। হাৰি নাযায় 18 বছৰৰ তলৰ কিশোৰী বিয়া কৰা লোকসকল। তালিকাত আছে বিবাহ সম্পূৰ্ণ কৰা পূজাৰী আৰু কাজীৰ নাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছে। আজিৰ পৰা আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান। জিলায় জিলায় বাল্য বিবাহ কৰা স্বামীসকল গ্ৰেপ্তাৰ কৰা হ'ব। অবৈধ স্বামীৰ তালিকা ইতিমধ্যে আহি পৰিছে আৰক্ষীৰ ওচৰত। বাল্য বিবাহ কৰোৱা লোকসকলৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীয়ে। নিশা গ্ৰেপ্তাৰ কৰা হ'ব হাজাৰ হাজাৰ স্বামীক। বাল্য বিবাহ বিৰোধী আইনৰ পিছতো বহু লোকে বাল্য বিবাহ কৰিছে। ধুবুৰী, চাপৰ, বিলাসীপাৰা, গোৱালপাৰা, বঙাইগাঁও আৰু মৰিগাঁও, নগাঁও, হোজাই আদি কৰি বহু কেইখন জিলাত চলিব প্ৰশাসনৰ বৃহৎ অভিযান। 2000তকৈ অধিক বাল্য বিবাহৰ তথ্য আহি পৰিছে আৰক্ষীৰ ওচৰত। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মোদী চৰকাৰৰ বৃহৎ সিদ্ধান্ত। উজ্জ্বলা আঁচনিৰ অধীনত চিলিণ্ডাৰৰ দাম 400 টকালৈ হ্ৰাস কৰা হৈছে। এতিয়াৰ পৰা ঘৰুৱা চিলিণ্ডাৰ 200 টকালৈ হ্ৰাস কৰা হ'ব। ৰাখী বন্ধন উপলক্ষে এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 200 টকা কমিব চিলিণ্ডাৰৰ দাম। উজ্জ্বলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। একমাত্ৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব দৰিদ্ৰ সীমাৰ তলৰ লোকসকল। উজ্জ্বলা আঁচনিৰ অধীনত 10 কোটি মহিলাই 400 টকা কমে ক্ৰয় কৰিব পাৰিব চিলিণ্ডাৰ। দাম কমাৰ পিছতে প্ৰতিখন ৰাজ্যত পৃথকে পৃথকে সিদ্ধান্ত গ্ৰহণ কৰিব চিলিণ্ডাৰৰ মূল্যৰ। জানিব পৰা মতে 75 লাখ লোকক বিনামূলীয়াকৈ দিয়া হ'ব এই সংযোজন। প্ৰধানমন্ত্ৰীৰ এই বৃহৎ সিদ্ধান্ত। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আজিৰ শেষৰটো খবৰ হৈছে ভোটাৰ তালিকা ভোট কেন্দ্ৰ। লোকসভা নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। 2024 চনৰ 31 জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। নতুন ভোটাৰ তালিকাৰে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 80% ভোটৰ সমষ্টি সলনি হ'লেও একে থাকিব ভোট কেন্দ্ৰ। জানিব পৰা মতে 10 নৱেম্বৰত প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ ভোট কেন্দ্ৰৰ চূড়ান্ত তালিকা। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত খোলা হ'ব EVM। 29 ছেপ্টেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে এই বৃহৎ ঘোষণা কৰিছে।